আৰু এতিয়া চলি আছে পুৰা ধুলাই ঠিক আছে সিহঁতৰ অলপ পিছত সিহঁতক লাও খুৱাম বেঙেনা খুৱাম চব খুৱাম সিহঁতক Hey guys, welcome back to my new vlog. আৰু আজি হল guys গৰু বিহু ঠিক আছে তো গটিকে বিহুৰ সিজন চলি আছে এতিয়া তো গটিকে পোনপ্ৰথমতে আপোনাক সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু মোৰ ফালৰ পৰা মৰম যাচিছো তো গটিকে এতিয়া গৰু বিহু যেহেতু আমি এতিয়া গৰুৰ পৰা হে ৰেডি এটা মানে কি হল যেহেতু পানী চানি নাই তো কাৰণে আমি মটৰ প্ৰথমতে গা ধুৱাম তাৰ পিছত সেকেন্ড বস্তুটো হল এইবিলা ঠিক আছে পানীলা আছে বেঙেনা আছে গুটিখিনি বস্তু ৰেডি কৰিছো আৰু এইটো হল হালধি এইটো হল মিঠাতেল আৰু আমি থৈ কৰা টেঙা নাপালো ঠিক আছে তাৰ কাৰণে আমি আম যোগাৰ কৰিছো আৰু বাকি এইটো হল ৰাতিৰ কাৰণে পঘা এইবিলা একচুয়ালি পৰম্পৰাগত ঠিক আছে এইবিলা সকলে জানেই তো গটিকে আজি আপোনাক দেখুৱাই আছো ভিডিঅৰ জৰিয়তে বলক ৰেডি হৈছা বঢ়িয়া লব ৰেডি বঢ়িয়া বঢ়িয়া একদম বঢ়িয়া আজি তোৰ বিহু গম পাইছ নাই গৰু বিহু হে বিহু হেপী বিহু হেপী বিহু আজি পুৰা একদম ইহঁতক পুৰা গা ধুৱাম ইহঁতক গম পাব লাগিব যে আজি ইহঁতৰ বিহু হয় বুলি ঠিক আছে দেখুৱাই আছো অলপ পৰ লাও বেঙেনা পাত গুটেখিনি খুৱাম তাহাঁতক ঠিক আছে এইটোৰ নাম কি হ'ব চন্দ্ৰমুখী আৰু বাকি এইটোৰ নাম কি নাজানো সেইটো নাজানে বোলে আৰু এইটো ইটোৰ ভগৱান মিছা কথা কৈছে আৰু আৰম্ভ হৈ গ'ল আমাৰ গৰু ধোৱা পৰম্পৰা ঠিক আছে পথাৰ পানী নাই ন সেইটো কাৰণে আমি মটৰ দি ধুনীয়াকৈ গা চা ধুৱাই ঐ মুখত নামাৰবা আৰু এতিয়া চলি আছে পুৰা ধুলাই ঠিক আছে সিহঁতৰ অলপ পিছত সিহঁতক লাও খুৱাম বেঙেনা খুৱাম চব খুৱাম সিহঁতক আজি প্ৰথমবাৰ জীৱনত মানে গম পাইছেনে মটৰেদি গা ধুৱাই আছো গৰু গা ধোৱা প্ৰক্ৰিয়া শেষ এতিয়া খালি মাহ হালধি লগাম এতিয়া ধুনীয়াকে আৰু লগৰ কি আছে আৰু মিঠাতেল আছে তাৰপিছত আমি লাও বেঙেনা খুৱাব লাগিব এতিয়া লাহেকে শেষ এতিয়া গা ধোৱা পৰম্পৰা এতিয়া খালি লাও বেঙেনা খুৱাবৰ কাৰণে বাকী আছে এইবিলাক বস্তু আৰু এইটো হল গাইজ দীঘলতি পাত ঠিক আছে এই দীঘলতি পাতেদি খুৱাব লাগিব ঠিক আছে আৰু খুবোৱাৰ কাৰণটো হল কি যাতে বছৰে বছৰে বাঢ়ি যায় ঠিক আছে আৰু এটা কথা আছে নহয় কি লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যায় মায়ে সৰু বাপে সৰু তই হবি বাকী নকওঁ আপোনালোকে কৰিব ঠিক আছে অলপমান তেল লগাই দিওঁ বঢ়িয়া বাহ কি বোমা ফটা ঐ বাপ সেইটো কি ফটাই বঢ়িয়া এতিয়া লাষ্ট আমাৰ ইয়াত আছে ইয়াতো শিঙে ওলোৱা দেখোন ওলাবহে সুন্দৰ লগাই ল'ব একবাৰ লগাই দিব প্ৰথমতে খংটো বেছি ইয়াৰ অলপ উগ্ৰ নেকি ল'ব অলপ উগ্ৰ আগৰ পৰাই উগ্ৰ হয় নেকি কিমান লেভেল হয় এইটো লাগা হৈ গ'ল এতিয়া বাকীকেইটা হালধি লগাব যাব বঢ়িয়া মানে থৈকেৰাটো নাই বৰ্তমান নিয়মতে এতিয়া হেৰি দিলোঁ আমি আমকে দিছোঁ আৰু বঢ়িয়া হ'ব একো নাই টেঙা হ'লে হ'লে থৈকেৰা বুলিয়ে লৈছোঁ থৈকেৰা বুলি লৈছোঁ আৰু মানে মনত ভাবিলে হ'ল খালি বাছ বাকী বেলেগ কথা নাই এতিয়া মানে এইটো আমটো গৰু যেতিয়া ল'ব নহয় তেতিয়া আৰু আমি আম খাব পাৰিম এতিয়া আৰু আজিৰ পৰা বিচিনি দি বিচিব পাৰিম গৰু বিচপা আছে বিচিনি দি গধূলি আচ্ছা হৈছে নাই এতিয়া সেইটো কাৰণে আচলতে কি হ'ল আম চামবিলাক মানে পটককৈ নাখায় গৰু বিহুৰ পিছত মানে কি হ'ল লাও বেঙেনা খোৱা বন্ধ আৰু তথাপি মানুহবিলাকে খাই দিয়কচোন এইটো বেলেগ কথা এতিয়া দীঘলতি পাতেদি কোবাম ঠিক আছে জোৰ জোৰ কোবাম নেকি ল'ব তাৰ লাহে লাহে কোবাব লাগিব নাই যিখিনি পাৰা সেইখিনি তাৰ ওপৰত সেইটো কোব নপৰে সেইডালটো কোব জানেই এইটো আৰু কিমান পৰিব দীঘলতি দীঘল পাত গৰু কোবাই জাত দীঘলতি দীঘল পাত গৰু কোবাই জাত এই এক মিনিট উগ্ৰ নহবি দেই কি এই কোবোৱাৰ কাৰণটো হ'ল কি যাতে গৰুটো মাখি চাখি বা বেমাৰ চেমাৰ এনেকুৱা নহয় সেইটো কাৰণে এই দীঘলতি পাতেদি কোবোৱা হয় নাই কি ল'ব দীঘলতি দীঘল পাত গৰু কোবাই জাত মায়ে সৰু বাপে সৰু তই হবি বলদ গৰু বলদ হয় নহয় ভাই নেক্সট কাৰ্যসূচী আমাৰ বেঙেনা আৰু এইয়া লাও দে মাৰো ল'ব আৰম্ভ কৰি দিয়া ঐ লাও খা ঐ লাও খা ঐ বছৰে বছৰে ঐ বাঢ়ি যা এইপিনে এইপিনে ল'ব ঐ লাও খা বেঙেনা খা আৰু এই চাইডত থকা গৰুকেইটাকো মাৰি দিবি অলপ এই সাইডত দুটা গরু আছে এই দুটাকো মারি দিবি বছরে বছরে ওই পারি যা মায়ে হরু আর আমি বাপে হরু
ঐ বলদ গৰু বঢ়িয়া আজি পথাৰত লৈ যাম এতিয়া এতিয়া পথাৰত লৈ যাই গৰু দীঘলতি পাতেদি আমি বৰ্তমান কোবে কোবে লৈ যাম ৰাস্তাতে বাছ আৰু তাৰপিছত গধূলি হোৱাৰ লগে লগে আমি নতুন পঘা লগাম ঠিক আছে আজি ইহঁতৰ কাৰণে গাইজ স্বাধীনতা দিৱস বুলিও ক'ব পাৰে ঠিক আছে কাৰণ ইহঁতক পূৰা আজি মুকলিভাৱে পূৰা এৰি দিয়া যাব দৰক চৰক দিয়া নাযায় আৰু মানে ক'তো বান্ধি থোৱা নাযায় আৰু আৰামছে পূৰা মুকলিভাৱে ঘূৰিব দিয়া যায় স্বাধীনতা দিৱস ইহঁতৰ কাৰণে এটা গৰু গৰু আৰু এতিয়া আহিবলৈ আমি পাথাৰ ঠিক আছে এতিয়া ধুনীয়াকৈ এৰি দিয়া যাব দুকোপমান মাৰিব লাগিব আৰু ঠিক আছে মাৰি পেলাই এৰিব লাগিব অ' ভাই ৰয় ভাই ৰয় অ' ভাই এইটোৱে হ'ল গাইজ আমাৰ গাঁৱৰ পৰিৱেশ সেইবিলাক দেখিছেনে গৰু আজি কাকো বান্ধি থোৱা নাই চববিলাককে এৰি দিয়া হৈছে ধুনীয়াকৈ মুকলিভাৱে পথাৰত বলক সেইটোৱে আছিলে গাইজ এটা সৰুকৈ আমাৰ গৰু বিহুৰ এটা ভ্লগ তো গতিকে গাইজ কেনেকুৱা পালে জনাব যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু যদি মোক ফ'ল' কৰিব বিচাৰে ইনষ্টাগ্ৰামৰ ফেচবুকত ফ'ল' কৰোঁ নহ'লে গাইজ কিছুমান ৰাখিব লাগিব লগ পাম অন্য এটা ফ্ৰেছ আৰু ইণ্টাৰেষ্টিং ভিডিঅ' তেতিয়ালৈকে ষ্টে হেপী ষ্টে ফিট গাইজ মোবাইল ল'ব হেপী ৰঙালী বিহু হেপী ৰঙালী বিহু হেপী বিহু বুলি কৈ দিয়া হেপী বিহু বুলি কৈ দিয়া Happy Bihu. বঢ়িয়া বাই বাই